হেল্ল' গাইজ নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি আপোনালোকৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ অলপতে আমি ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু মিউজিয়ামলৈ সংগ্ৰহালয়লৈ গৈছিলোঁ আৰু তাৰে এটা অকণমানি ভিডিঅ' আপোনালোকক দেখাব বিচাৰিছোঁ কিমান ধুনীয়াকৈ সজাই থোৱা আছে সোমাই গৈ আমি গেটতে টিকট কৰিলোঁ টিকট প্ৰতিজনৰ বাবে 50 টকা আৰু দেখিছেনে ইমান ধুনীয়া আগফালৰ উদ্যানখন মই অকণমানি এটা ভিডিঅ' বনাই ল'লোঁ আৰু তাৰপাছতে ভিতৰলৈ সোমাই গৈ আমি দেখিছেনে ইমান ধুনীয়াকৈ সজাই থোৱা আছে ইমান ধুনীয়াকৈ সকলোবোৰ দিয়া আছে আমি উঠি গৈ প্ৰথমতে বাহিৰটো চাই ল'লোঁ তাৰপাছতে আমি খুঁটাত দেখিলোঁ যে ধুনীয়াকৈ অসমৰ মুখা শিল্প দিয়া আছে এয়া হিড়িম্বা শিৱ আৰু তাৰ লগতে আন বহুতো মুখা ইয়াত দেখুওৱা আছে তাৰকাসুৰ আছে জনজাতীয় মুখা আছে মাৰিচ আছে মহিষাসুৰ আছে তেনেধৰণে আমি চাই গৈ আমি ওপৰৰ মহললৈ গ'লোঁ মানে ফাৰ্ষ্ট ফ্ল'ৰলৈ গ'লোঁ ফাৰ্ষ্ট ফ্ল'ৰতে ৰিচেপশ্যন আছিলে আৰু এইফালে যে দেখিৰে বাহিৰটো এই বাহিৰটোৰ সিফাললৈ সংগ্ৰহালয় লিখাৰ হেয়াতে দৰ্জাখন আছে কিন্তু ভিতৰত কেমেৰা এলাউ নাই কেমেৰা ফটো আৰু ভিডিঅ'গ্ৰাফী এলাউ নাই আপোনালোকে নিজেই গৈ চাবগৈ লাগিব সেইকাৰণে মই ভিডিঅ'গ্ৰাফী নকৰিলোঁ এয়া বাহিৰটো ইমান ধুনীয়াকৈ সজোৱা আছে আগফালে উদ্যানখনো বৰ ধুনীয়া লাগিছে আপোনালোক নিশ্চয়কৈ এবাৰ যাব আৰু এই সংগ্ৰহালয়ত থকা বস্তুসমূহ চাব অসমৰ ঠেঙাল কছাৰীসকলৰ বা অসমৰ যিসকল জনজাতীয় লোক সেই জনজাতীয় লোকসকলৰ সকলোবোৰ দিয়া আছে আৰু তাৰপাছত আমি ঘৰৰ পৰা চাহ বনাই লৈ গৈছিলোঁ বায়ে বনাই লৈ গৈছিলে পকৰি আৰু বিস্কুটৰ দি আমি চাহ খালোঁ তাৰপাছতে পিছফালে এখন অকণমানি খেলা উদ্যান আছে সেয়া খেলা উদ্যানখনত আমি অলপমান ৰ'লোঁ তাৰপাছত দুটামান ফটো মাৰিলোঁ ফটো মাৰি আমি গুচি আহিলোঁ ধন্যবাদ পুনৰ লগ পোৱাৰ আশাৰে বাই বাই